আমি পাই গ'লোহি তিনিচুকীয়া ষ্টেচন আৰু এতিয়া গৈ আছোঁ। হাই হেল্ল' নমস্কাৰ, মোৰ টিউচনলৈ স্বাগতম জনাইছোঁ। মই শুনো আপোনালোকে শুনাই ব্লগ। এতিয়া আমি যাব ওলাইছোঁ তিনিচুকীয়া। এতিয়া মোৰ বেটি, মই আৰু মানুহজনী এইজনী বেটি খাই কৰি এতিয়া ওলাইছোঁ। গাড়ী উঠিলোঁ, এতিয়া আমি তিনিচুকীয়া গৈ আছোঁ। এতিয়া পালোহি এতিয়া দলং, এখন দলং। এইখন আমাৰ থানাখন, আমি পালোহি থানা চিৰাপ গেট, এইখন থানা। এইখনে হৈছে লিডু পাহাৰ, আপোনালোকক দেখুৱাইছোঁ। বাছত আহি থকাৰ কাৰণে অকণমান প্ৰব্লেম হৈছে দেখুৱাবলৈ। ষ্টেচন পাই গ'লোঁ আমি, আৰু শুনয়ে টিকেট কাটিবলৈ গৈছে। আমি বেটিয়ে মই উঠিবলৈ গৈ আছোঁ ট্ৰেইনত। বেটি মই ইয়াতে ৰখি আছোঁ, আৰু শুনৰ টিকেট কাটি অহাই নাই, আহি দোকানলৈ গৈছে।
পালোহি আমি আহি পালোহি বাইদেউৰ ঘৰ ভাত পানী খাই অকণমান জীয়াব লৈছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই সকলোকে চাব ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ধন্যবাদ শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা বাই।